গতিকে আহি জানো কিবা লাভ আছে? জীবনের মায়া মুখ মমতা করস্মি মই এইবোৰ একো নাজানো মানুহ তোমাৰ দেউতাৰাই দিয়া আঘাতৰ টুকুৰাবোৰৰ প্ৰমাণ দেখুৱাবলৈ মই আজি আবিৰ্ভাৱ তুমি মোক কোনোদিনে ভুল দুখিব নোৱাৰা
নহয় এতিয়া প্ৰমাণ দিবা আৰু মই তোমাক ক্ষমা কৰি দিম কিন্তু মই ক্ষমা খোজা হাত দুখনে দিয়া যে তোমাৰ হ'ব লগা স্বামীক বিক্ৰী কৰাটো সত্য ঠিক আছে তোমাৰ দেউতাৰ লগত তৰ্ক কৰিবা তোমাৰ দেউতাৰক সাহসেৰে সুধিবা যে কি কাৰণে তেওঁ আমাৰ প্ৰেমত বাধাৰ পাচিৰ হৈ পৰিলে তাক সাহসেৰে সুধিবা শুনা মই পৰম নকৰো বুলি কবা কিবা যদি ভুল কৰিছিলো ক্ষমা কৰি মইতো মানুহ নহয় তোমাৰ দেউতাৰ মনত মই এটা অপদাৰ্থ কাৰণ নাই মোৰ কোনো ৰং চলীয়া ঘৰ নাই কোনো দামী গাড়ী নাই কোনো মোৰ অভিজাত্যৰ পৰিৱেশ গতিকে মই কাৰো ওচৰত প্ৰতিদিনে থিয় হ'ব নিবিচাৰো প্ৰাণজিতৰ সকলো আছে ইচ্ছা কৰিলে সি তোমালোকৰ ঘৰে মাতিলে সকলোবোৰ কিনি ল'ব পাৰিব সেয়ে তোমাৰ দেউতাৰাই প্ৰাণজিতকেই পচন্দ কৰিলে বাধ্য কৰাব পুলিচ মেটেৰিয়েল লগাই হ'লেও এই বিয়া হোৱাবই অপমান কিন্তু মই সহ্য নকৰিম মই যে তেওঁক অপমান কৰিম আপুনি কেনেকৈ গম পায় আপোনাৰ বেগত এখন প্ৰমাণ পত্ৰ বেয়া নাপায় দেখুৱাব নেকি তেখেতৰ প্ৰমাণ তেখেতৰ লগত আছে তুমি চাব লাগিব মইতো আপোনাক সোধা নাই মই বিচাৰিছো তেওঁ ডাক্তৰ আপুনি যাওক ৰঘুনাথ আপুনি যাব নোৱাৰে চন্দন নিশ্চয় আহিব ওচৰৰ মানুহবোৰে শুনিলে কাজিয়া হৈছে বুলি দৌৰি আহিব ঠিক আছে শুনক ডাক্তৰ আপুনি মানৱ সেৱা কৰে গতিকে অমানুহৰ দৰে পৰিচয় দিবলৈ কোনোদিন চেষ্টা নকৰিব আৰু তুমি কেৱল প্ৰবক্তা আৰু সেয়েহে তুমি মোৰ খালি নকৰি কাৰণ মুখৰ বিপদ প্ৰবক্ত আৰু সেইকাৰণে তোমাক কিহৰ প্ৰমাণ লাগে মাটিৰ প্ৰমাণ আৰু মোৰ দেউতাৰ পুৰণি কিছু হিচাপ নিকাচ আপোনাৰ হাতত আছে এতিয়া সেইবোৰ মোৰ প্ৰয়োজন হৈছে যদি সকলোবোৰ মোৰ হাততে আছে বুলি তুমি জানা তেনেহ'লে তেখেতক জুলুম কৰাৰ কাৰণ কি কাৰণ আছে কাৰণ আপুনি আনি দিয়া মাটিৰ প্ৰমাণ তেখেতৰ বেগত আছে তেখেতৰ বেগত নহয় মোৰ ওচৰত এয়া চোৱা তোমালোকৰ মাটিৰ প্ৰমাণ শুনা যি কৰিব লাগে মই কৰিম তেখেতৰ লগত কোনো কথা নাই ঠিক আছে মোক ইয়াৰ প্ৰমাণ দেখুৱাব লাগিব আৰু অফিচৰ জৰিয়তে ইয়াৰ উচিত প্ৰমাণ দেখুৱাব